Hello everyone, welcome back to my YouTube channel Place on Food and Life. আজি হয় শনিবাৰ, আজি 10 তাৰিখ হয়। মই এতিয়া ঘৰ যাব ওলাইছোঁ। আজি ট্ৰেইনত যাম। আফটাৰ 1 মান্থতকৈ বেছি হ'ল মই ঘৰ যোৱা নাই, তাত আছোঁ। চ' মই বহুত এক্সাইটেড হৈ আছোঁ আজি। চ' লেটছ ষ্টাৰ্ট দি ভিডিঅ'। Correct, Palu. Like so. Like you, bonus person. Like good, huh? Hello everyone, welcome back to my YouTube channel Place on Food and Life. সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আশা কৰিছোঁ যে আপোনালোকে সকলোৱে ভালে আছে, ঠিকে আছে। যোৱাবাৰ যিহেতু কোভিড হৈ আছিল আৰু এতিয়াও দেখা গৈছে যে কোভিড বাঢ়ি গৈ আছে, সেইবাবে সকলোৱে ভালদৰে থাকিব, এনজয় কৰক, তাৰ লগতে ভালদৰে থাকিব, সেফলি থাকিব। এতিয়া আছোঁ মই ঘৰত, লখিমপুৰত। কেইদিনমান হ'ল আহা, এতিয়া যাবই হ'ব। আজি এফালে যাব ওলাইছোঁ মোৰ ভাইটি এটাৰ ঘৰত, তাত সকাম আছে। ভাইটি এটা আহিব মোক নিবলৈ। ভাবিলোঁ যে আজি এটা ব্লগ বনাই দিওঁ। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভাইটি আহি পাই গ'ল, মাস্ক পিন্ধিছে। তুমি নাই বুলি মই এইখিনি ৰখি আছিলোঁ। চলো জ্যোতিস্ময় হেল্ল' বনাইছিলোঁ কি এইটো জ্যোতিস্ময় ইয়াৰ ঘৰতে আহিছোঁ। এয়া জ্যোতিস্ময় দেউতা হয়। আংকলে সকামখনৰ বিষয়ে অলপ কৈ দিব আমাক। নমস্কাৰ। সকাম মানে আমাৰ যিটো আমাৰ পৰম্পৰা, মানুহৰ ধৰ্ম, আমাৰ যিটো পৰম্পৰা, সমাজৰ যিটো প্ৰচলিত নিয়ম, বছৰেকত আমাৰ যিটো মৃতকৰ আত্মাৰ তেখেতে সদ্গতিৰ কাৰণে গতিকে যে আমি শ্ৰাদ্ধ কৰোঁ, শ্ৰাদ্ধত আমি আমাৰ পৰম্পৰাগত আমাৰ সাজ পানী দিয়া হয়। লগত মৃতকে যি খাই ভাল পাইছিলে তেখেতে জীৱিত কালত, তেখেতে মাছে হওক মাংস তেনেকুৱা তেওঁৰ প্ৰিয় খাদ্যৰে এখন সম্পূৰ্ণভাৱে আমি মাহ প্ৰসাদৰ সলনি সাজ লগত আকৌ মাছ মাংস তেনেকুৱা হয়। আৰু যিসকল ভকত আমি নিমন্ত্ৰণ কৰোঁ তেখেতলোকে বাকী কৰিলে যিখিনি কামখিনি তেখেতলোকে সম্পাদন কৰে আৰু আমি আশীৰ্বাদ লওঁ যাতে আগন্তুক বছৰটো কুশলে যায়, তেখেতৰ আশীৰ্বাদ যাতে আমি মৃতকৰ আশীৰ্বাদ যাতে আমাৰ সদায় আমাৰ। আজিলৈ ইমানে, আন এটা ব্লগ লৈ আকৌ লগ পাম।
Till then, rồi এতিয়া নাম গাই গাই প্ৰসাদ লৈ থাকিম লাইক কমেণ্ট শ্বেয়াৰ আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেৱ দুইভাগ দিলে হওঁতে অনেকখিনি ওপৰত সহজে ওপৰত ক্ষমাটো पहले वाला डांस पीछे मुड़ के मैं क्या बेबी डॉल हूँ हाँ तो ओ भाई ना लगे নাই অ' বুজিছা নাই ফাটা ফাটা টাইপ উঠি আছে ফটোশ্বুট চলি আছে আমি চবে ফটো মাৰি আছো এখন আমাৰ ফটোখন ৱেইট ব্লাৰ কৰিব লাগিব ফটোখন টিপ কৰি দিম এখন আমাৰ ফটো अपन एक साइड में ना अपन লেটছ ক্লিক এগেইন লেটছ ৰিটেক তুমি ইমান ওখ কিয় কিয় ইমান ওখ बहुत टाइम भोलू का जूस खाइছিলো मॉर्निंग हेड न्यूट्रिशन स्पॉन्सर्ड बाय न्यूट्रिलाइफ সৰি কেবাটো কৰি পাই পাই দিবা নহলে বিচাৰি পেপাৰ দি এইটো পৰ্দা পাই বস আৰু মই কেছ নাই খোৱা এয়া জ্যোতিষ্ময় আমাৰ কলেজৰ বেডমিণ্টন চেম্পিয়ন আৰু মোৰ বেডমিণ্টন পাৰ্টনাৰো আছিল ই লাষ্ট কৰিছে বহুত ধুনীয়া হৈছে মিঠা হয় মেম এয়া গীতাঞ্জলি মেম হয় মেমক বহুত বছৰৰ পাছত লগ পাইছোঁ স্কুল টিচাৰ আছিলে মেম বহুত ভাল আছিলে ফেভৰেট টিচাৰ তো মেম কিবা কওক মোৰ লাইক চবতকৈ বেয়া গুণ আৰু ভাল গুণ বেয়া গুণ নাছিলে চব ভালনে আছিলে বহুত পলাইট হয় ভাল ষ্টুডেণ্ট হিচাপত মানে ফাৰ্ষ্টতে আপুনি নাম লৈ আহিব ভাল চালে ভাল চালে ভগৱানে তোৰ ওপৰত মানে কৃপা দৃষ্টি ৰাখক আৰু ফিউচাৰতে আৰু ছাকচেছ হওঁ আৰু সেইটোৱে মানে এক্সপেক্ট কৰিছে মোক খুৰীয়ে যদি বস্তুখিনি মই যোগাৰ কৰি দিছোঁ আৰু পিঠা পনা চব এয়া ইমান কিলাৰ স্মাইল দি দিবা আকৌ ছোৱালীও কিবা কিবি হৈ গ'লে এয়া আমাৰ হেৰি লান ছোৱালীজনীয়ে ব্লাছ কৰিছে অকণ হাঁহিছে অকণ লাজ কৰিছে কিন্তু ছোৱালীজনী বহুত ভাল হয় দেখিছে নাই আপোনালোকে চাব বুলি স্মাইল এটা দি দিছে এয়া তিনিজনীয়ে এজনী আকৌ দেখিব ভাল লাগিব বুলিয়ে মাস্ক পিন্ধি ল'লে এনেইতো কৰোণা নাই এইকণত এইকণতে
3 GB मानহে খালি আছে ষ্ট'ৰেজ দেই চব দি দিম তোমাৰ ভিডিঅ' গৈ আছো বাই খেলিছা নিলো নিলো ঘূৰি যাওঁতে আন্ধাৰ হৈ গ'ল ডেটছ ফাইন এতিয়া গৈ আছোঁ অঞ্জনাক ছাৰপ্ৰাইজ দিবলৈ অঞ্জনাই গম নাপায় তাইক কল কৰা নাছিলোঁ যে গৈ আছোঁ আমি ৰাস্তা পাহৰি গ'লোঁ বেলেগ গলি এটাত সোমাই গৈছিলোঁ এতিয়া তাই গলি বিচাৰোঁ ইয়াৰ পাছত আছেনে নাই বা কোনোবা ৰখি আছে বা নেকি বা অঞ্জনা আছে নে ওলা ওলা বা ভালেই আপোনাৰ হাই ইমান কিউট হেল্ল' হাই
তোমাৰ চেহেৰাটো দেখাই ল চাওঁ ছাৰপ্ৰাইজ দিব আহিছোঁ দেখুওৱা তোমাৰ চেহেৰা দেখুওৱা এবাৰ দেখাই দে তই চেহেৰাটো এবাৰ দেখাই দে অ'কে এয়া আমাৰ অঞ্জনা বাইদেউ চেহেৰাটো ঢাকি থৈছে চুলিখিনি দেখিছে নাই ইমান ধুনীয়া নেচাৰেল হয় পুৰা চিল্কি তাইক সদায় সুধো কি শ্বেম্পু লগাই ইপিনে চোৱা ইপিনে 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 চোৱা 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 এইটো চোৱা এইটো চোৱা এইটো চোৱা এইটো এইটো কি হয় আজি বহুত দেৰি হৈ গ'ল ঘৰ আহোঁতে অঞ্জনা ঘৰৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ গৈ আছোঁ আপোনালোকে সকলোৱে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তাত থকা বেল আইকনটো দবাই দিব ধন্যবাদ